Hi guys, so মোৰ নতুন এটা ভিডিঅ'লে আৰু বহুত দিনৰ মূৰত মানে মই মিনি ব্লগহে বনাই আছোঁ মানে ভিডিঅ' বনাবলৈ মানে টাইম পোৱা নাই দিগদাৰো হয় অকণমান এডিট কৰিবলৈ টাইমো লাগে সেইকাৰণে মই টাইমো পোৱা নাই আৰু হেৰি কৰিব পৰা নাই আজি ভাবিলোঁ ভিডিঅ' এটা দিওঁ আজি আছে বৰমাৰ ঘৰত নখোৱা আৰু আজি সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব আৰু তলত থকা বেল আইকনটো টিপি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব ফৰেষ্টতে আহিব ভাইটিয়ে এলবাম কি চাইছা নবু ভাগৰ কি ফটো চাইছা কাৰ ফটো চাইছা নবু কা বিয়া এইখিনি কা বিয়া কৈ দিয়া আকৌ কা বিয়া কৈ দিয়া আকৌ হা চাই দিয়া দাদা ফটো আৰু নব কাৰ বিয়া আছিলে নব অকল নবৈ আছিলে নে মাইনা দাদা মই তুমি তাৰপিছত ইয়াৰ বৰ্তা আৰু আইতাই মাংস মানে হাঁহ গুচোৱাত লাগি গ'ল ভাজি চাজিবোৰ আগতেই কাটিলে আৰু আমি পোৱা দেৰি হ'ল এয়া যোনবোৰ আইটেম আছে দেখাই দিছোঁ আৰু পূৰা এয়া বৰ্তাই মাংস কাটিবলৈ লাগি গ'ল এয়া মায়ে এতিয়া মাছ বনাব এয়া মাছ ভাজিবলৈ তেলত দি দিলে এয়া নবনাবলৈ আহিছিলোঁ ইমান ধুনীয়াকৈ সজাই থৈ দিছে এয়া মাংস কাটি হৈ গ'ল এয়া আৰু এয়া ভাপত দিছে চাউলটো কি আঠা ভাত বুলি কওঁ মই আৰু এইফালে জলকীয়া ভাজি বনাবলৈ ল'লে জলকীয়া ভাজিটো অকণমান জ্বলা হ'ব মানে জলকীয়া বেছি দিব আৰু এইফালে ৰঙালাও দিব লগতে আৰু কিবা কিবি দিব মই বেছি নাজানো ইয়াত এতিয়া দিছে ইয়াত লগতে মাছৰ মাথা চাথা চব আছে ইয়াত মাংসটো নাই কিন্তু মাছৰ মাথা পিঁয়াজ আৰু কিবা কিবি আছে আৰু ধুনীয়াকৈ লৰাই দিছে আৰু এইফালে মানুহ মানে বাহিৰতে বনোৱা হৈছে আৰু কিছুমান ভিতৰত বনাইছে এয়া মায়ে মাংস বনোৱাত আকৌ লাগি গ'ল মাছ বনাই হৈ গ'ল এতিয়া মাংস বনাইছে মাকে দিছে মানে মাৰ হাতৰ পৰা খাই চাম বুলি কৈছে আৰু চবেই সেইকাৰণে মায়ে বনাইছে এয়া বৰমায়ে বনাইছে দালি মাটি দাইল আৰু এয়া পাপা আহি গ'ল আৰু এয়া আইতাই আকৌ এলবাম চাই আছে এয়া এনাই এয়া ভাতো হৈ গ'ল এয়া আইতাই বনাইছিলে ভাত এয়া এতিয়া সাজ আমাৰতো আহোম মানুহ খাব লাগিবই মেইন আৰু এয়া ভাত খাবলৈ হৈ গ'ল ভাত খোৱাৰ পাছতেই আমি জুই ফুৱাবলৈ আহিলোঁ জুই ফুৱাৰ লগতে ফূৰ্তিও কৰিলে চবেই ভাল লাগিলে আজি দিনটো এনেকেই গ'ল দিনটো নহয় আৰু ৰাতিটো এনেকেই গ'ল ভাল লাগিলে এয়া এতিয়া উলি দিব চাবচোন অকণমানি ল'ৰা এটা এয়া আজি ইমানেই আছিলে